ফৰেষ্ট উদ্যান হয় আৰু এনজয়মেণ্ট ইয়ৰ আসাম এলোভেৰা হৈছে এক ছুপাৰ উদ্ভিদ ই দিনটোৰ লগতে ৰাতিৰ অক্সিজেন মুকলি কৰে এইটো স্নেক প্লেণ্ট হয় ই উদ্ভিদজোপা মাত্ৰ 3 ফুটলৈ ডাঙৰ হয় কাৰোবাৰ স্মৃতিত আছে নেকি আছে মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ঠিক আছে এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এখন উদ্যোগত আছে নমস্কাৰ বন্ধু বান্ধৱীসকল মই বৰ্তমান আছোঁ হৰ্ণবিল উদ্যানৰ ওচৰত বৰ্তমান টিকেটটো লৈ লওঁ ইয়াৰ পৰা আমি টিকেটটো লৈ লৈছোঁ 4 জন দিয়ক অৱস্থা নাই বোলে দিয়া আমি টিকেটটো লৈছোঁ মোৰ পাছফালে দেখিছে এখন হৰ্ণবিল উদ্যান হয় ইয়াত সোমাই আছোঁ আপোনালোকক সোমাই পেলাই গোটেই সবিশেষ দেখাম এই পাৰ্কখনতো কি ক'ত আছে আপোনালোকক গোটেই দেখাম ষ্টেপ বাই ষ্টেপ আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো ঠিক আছে আহকচোন এই উদ্যানখনৰ মাজত কিনো আছে আহক এই হৰ্ণবিলখন কিমান দিনৰ পৰা স্থাপন হৈছে আচ্ছা 2018 ন কাৰোবাৰ স্মৃতিত আছে নেকি ফৰেষ্ট ডিপাৰ্টমেণ্ট ঠিক আছে এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এখন উদ্যোগত আছে নমস্কাৰ ধ্ৰুৱ GS চেনেলটোলৈ সকলো লোকে আদৰিছোঁ অন্য এটা ভিডিঅ' লৈ ৱাও ভ্ৰীষ্ময় আফুলিত এটি কাষ এই গেটটোৰ পৰা সোমোৱা পাছতেই এই ৰাস্তাটোত থকা শাৰী শাৰীকৈ আম কেইজোপা ইমান ধুনীয়া লাগিছে আৰু গৈ আছোঁ এইটো চাইডে আপোনালোকক দেখাই আছোঁ এইটো কাউণ্টাৰত হয় এইটো কাউণ্টাৰত মানে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হ'ব পাৰে আৰু এই চাইডটোত মানে এনেকুৱা আছে পাৰ্কিং কৰিব পাৰে মানে ইয়াত পাৰ্কিং যিটো লিখি থোৱা আছে চাইনবোৰ্ডখন দেখিছে এটা পাৰ্কিং কৰিব পাৰে অলৰেডি আমি পাৰ্কিং তাতে কৰি আহিছোঁ বাহিৰতে আৰু এইটো চাইডত দিয়ে হৰ্ণবিল পাৰ্কলৈ গমন কৰিছোঁ আহক এইফালে যাম এতিয়া আহক আমি যাম এতিয়া কিমান চাফা দেখিছে পৰিৱেশটো চাওক কিমান চাফা ইয়াত এই গছখিনি ইমান সুন্দৰ ৰখাই থৈছে একদম এটা ধূলি বা বালি এনেকুৱা মানে যিবিলাক লেতেৰা বস্তুবিলাক ইয়াত মানে পৰিব দিয়া নাই সদায় ইয়াত চাগে চাফ চিকুণ হৈ থাকে আৰু পৰিৱেশটো দেখিছে এই পাৰ্কখনৰ কিমান ধুনীয়া এটা সৌন্দৰ্যময় এইফালে চব গছ গছনি এইফালে আপোনাৰ ফুলৰ মানে হেৰি আছে ইমান ধুনীয়া এখন পাৰ্ক দেখিছে পাৰ্কখন মানে ইমান ধুনীয়া লাগিছে কাৰণ ৱাটাৰ ক্ৰচিংটো বৰ্তমান বন্ধ কৰি থোৱা আছে আৰু গোটেই পাৰ্কখন মানে এনেকুৱা চব গছ গছনি মানে চব গছ গছনি সৰু ফুল আছে মানে এটা মানে কাপোৰবিলাক আহিবৰ কাৰণে ইয়াত বিশেষকৈ মানে নতুনকৈ যোনবিলাকে বিয়া চিয়া পাতিছে অকণ উপভোগ কৰিব পাৰে আৰু জেগাকণ দেই আমাৰ অসমতে আছে মৰিগাঁও ডিষ্ট্ৰিক্টত হয় আৰু বৰ্তমান হৰ্ণবিল উদ্যানৰ মাজত আছোঁ এখন মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট বনাইছে চাওক 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 আচৰিত এটা সুন্দৰময় প্ৰাকৃতিক পৰিৱেশ আচলতে দেশ এখন চহকী অৱস্থাত নিৰ্ভৰ কৰে ইয়াৰ প্ৰাকৃতিক সম্পদৰ ওপৰত ভাৰতৰ ভিতৰত যিকেইখন ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ ওপৰত চহকী আৰু তাৰ ভিতৰত অসমো এখন অন্যতম ৰাজ্য গতিকে প্ৰাকৃতিক সম্পদ বাচক আৰু আপোনালোকো বাচক আহক ভিডিঅ'টো চাই যাওক এইটো এটা স্তম্ভ আছে ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলোবোৰ জীৱ জন্তু চৰাই চিৰিকটিৰ সমাহাৰে গোটেইখিনি এই শিলত প্ৰতিলিপি হিচাপে সন্নিৱিষ্ট কৰা আছে আৰু ভাৰতৰ অশোক স্তম্ভৰ সৈতে পতাকাখন মাজত অংকন কৰা আছে তললৈ চালে দেখিলে এয়া চব লগোৱা ঘাঁহ হয় মানে ইমান ধুনীয়া হৈ আছে একদম মানে মানে কৈছোঁ আহি চাব এপাক এইখন পাৰ্কত এইফালে সৌন্দৰ্যময় আহিব পাৰিব মই আপোনালোকক ডেছক্ৰিপশ্যন দি দিম
এই ডেছক্ৰিপশ্যনৰ মতে আপোনালোকে ক'ত এই পাৰ্কখন আছে আপোনালোকে সবিশেষ জানি ল'ব, লৈ আপোনালোকে আহিব পাৰিব। আহি পেলাই মানে বহুত ধুনীয়া পৰিৱেশটো দেখিছে নহয় আপোনালোকে। সদায় মানুহৰ মনবিলাক সদায় আৎফুল্লিত হৈ থাকিব লাগে। ঠিক তেনেকৈ এজোপা ফুলে কিমান ধুনীয়া এটা মনোমোহা দি আছে দেখিছে নহয়। ঠিক তেনেদৰে মানুহৰ মনবিলাকো তেনেকৈ মানুহে ফুলি পেলাই মানুহক মনোমোহা দিব লাগে। এতিয়া গছজোপা নিজে ফুলি আছে, কিন্তু আমাক ইমান সৌন্দৰ্যময় দি আছে যে এটা কথা আছে, নিজে কিছুমান ফুল ইমান দুখত থাকে মানে গম পাইছে নহয়। এই ফুলখিনি এই টাবখনত আপোনাৰ যাব চাব একোৱেই নাই চাওক, কিন্তু ফুলখিনি একো নাই হয়নে, তলত আপোনাৰ গোবৰ বা কিবা সাৰ পানী একো নাই, কিন্তু ফুলজোপা লাগিছেনে? ঠিক তেনেদৰে এইফালে সকলোবোৰ প্লেণ্ট এটা নিৰ্দিষ্ট কাষত সজোৱা আছে। ব্ৰেক কেমেৰা কৰি দেখাইছোঁ চাওকচোন। ইয়াতে যিখিনি প্লেণ্ট আছে সকলোবোৰ প্লেণ্টে আমাৰ প্ৰয়োজনীয়। এলোভেৰা হৈছে এক ছুপাৰ উদ্ভিদ। ই দিনটোৰ লগতে ৰাতিও অক্সিজেন মুকলি কৰে, আৰু একেই তুলনাত এইটো স্নেক প্লেণ্ট হয়। ই উদ্ভিদজোপা 3 ফুটলৈ ডাঙৰ হয় মাত্ৰ। পোৱালমুখী গছ এই কিমান ওখ দেখিছে, ই যে তলত মানে এটা আলমুখী এটা বুচাও পোৱালমুখী এইটো দেখিছে পোৱালমুখী। নিমখ লাগিব, মজা টেঙা। এইটো আপোনালোকৰ ফালে এইটো কি বুলি কয় ক'বচোন, কোনফালে কি বুলি কয় এইটো ক'ব। এইটো আমাৰ ফালে পোৱালমুখী বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় মোক জনাবচোন কমেণ্ট কৰি। এই শেষ মুহূৰ্ত পাৰ্কখনত আমি বৰ্তমান হৰ্ণবিল পাৰ্কৰ পৰা ওলাইছোঁ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত। অন্য এটা ভিডিঅ'ৰ মাজত আকৌ পাম, চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব। ঠিক আছে, বাই বাই।